Hey guys, Selima's Kitchen and Vlogs or an video আপোনালোকক স্বাগতম জনাইছো আৰু মই এতিয়া এটা ৰেচিপি লৈ আহিছো আজি চিকেন তন্দুৰী নহয় ফিশ তন্দুৰী বনাম মাছৰ তন্দুৰী কেনেকৈ সহজতে বনাব পাৰি ঘৰতে চাওঁ হকচোন চাওক মই মাছ কেইটামান লৈছো এনেকুৱা ধৰণৰ মাছ কেইটামান লৈছো মই আৰু এফালে লৈছো মই মছলা চাওক নেমু ৰস আৰু এফালে জলকীয়া গুড়ি হালধি গুড়ি নহৰু অকণ লৈছোঁ আৰু সোৱাদ অনুসৰি নিমখ ল'ব আৰু মই পিঠাগুড়ি লৈছোঁ আৰু এফালে চাওক জালুকৰ গুড়ি ধনিয়া গুড়ি আৰু এইটো জিৰা পাউডাৰ হয় ভুনা জিৰাটো আৰু মই এইটো মছলা দিম গৰম মছলা চাওক নামটো আৰু এইটো মই কিচেন কিং মছলা অকণো দিম আপোনালোকে তন্দুৰী মছলা থাকিলে তন্দুৰী মছলা দিব মোৰ তাত তন্দুৰী মছলা নাই সেইকাৰণে মই একদম যোগাৰো কৰিম এতিয়া যোগাৰ আমি ইণ্ডিয়ান লোক যোগাৰোহে চাওক প্ৰথমতে মই পিঠাগুড়ি কেইটামান দিম তাৰপিছত নেমু ৰস দিম আৰু ইয়াত তেলো যাব অকণমান মিঠাতেল অকণো যাব নেমুটো দিলে ভিতৰটো জুচি হৈ থাকিব সফ্ট হৈ থাকিব একদম নেমু ৰসটো দিব ভাল লাগিব খাই আৰু এতিয়া মই নহৰুখিনিও দি ল'ম ইয়াত কেঁচা জলকীয়া পেষ্ট বনাই দিব কেঁচা জলকীয়া পেষ্ট দিলে ধুনীয়া হয় ধুনীয়া গোন্ধ ওলায় এতিয়া মই মছলা জালুক আপোনালোকে মছলাখিনি এক্সট্ৰা কৰি এটা বাটিত বা কাঁহীত মিলাই ল'ব পাৰে তেতিয়াও মিক্স হ'ব ধুনীয়াকৈ এনেকৈ ওপৰত ল'লেও মিক্স হ'ব হাতেৰে মিলাই দিলেই হ'ল এতিয়া হালধি পাউডাৰখিনিও দি ল'লোঁ জলকীয়া গুড়িও দি ল'লোঁ আৰু সোৱাদ অনুসৰি নিমখখিনিও দি ল'লোঁ মই ইফালে জিৰা গুড়িও মই গোটেইখিনি নিদিওঁ ইয়াৰ পৰা আধা দিছোঁ এতিয়া এইখিনি মই ধুনীয়াকৈ হাতেৰে মিক্স কৰি ল'ম আৰু এতিয়া মই ইয়াত গোটেইখিনি পাউডাৰ হৈ আছে ন সেইকাৰণে মই আপোনালোকে দৈ দিও মেৰিনেট কৰিব পাৰে দৈ দিলেও ধুনীয়া হ'ব খাবলৈ মই নেমু ৰস দিছোঁ দৈ দিয়া নাই টেঙা দৈটো দিব এতিয়া মই মোৰ আন্দাজ মতে দিছোঁ মই আন্দাজত দিছোঁ আপোনালোকে জুখি পেলাইও দিব পাৰে তেলটো মছলাটো খুব ধুনীয়া কৰি মাছৰ চাওক কাটাখিনি ধুনীয়াকৈ সুমুৱাই দিব লাগিব তেতিয়াহে খাবলৈ টেষ্টি হ'ব এতিয়া অকণমান লগতে গৰম মছলাও দি দিম মই চাওক গৰম মছলাটো মই জুখি পেলাই দিয়া নাই মই নিজৰ আন্দাজত দিছোঁ গৰম মছলা নাথাকিলে কাৰোবাৰ ঘৰত যদি চিকেন মছলা আছে চিকেন মছলাকণকে দি দিব ধুনীয়া গোন্ধ আহিব আৰু ইয়াৰ পৰা কিচেন কিং মছলাও দিম মই অকণ চাওক বেছি দিয়া নাই মই চামুচৰ আগটো দি অকণমান দিছোঁ আৰু 1 চামুচ নহয় আধা চামুচতকৈও কম আৰু যদি ভাবে মছলাটো বেছি শুকান হৈ আছে পানী অকণ দি দিবও পাৰে আপোনালোকে একদম 2 টোপমান বেছি নহয় আৰু মাছখিনি ধোৱাৰ পিছতো পানী লাগিয়ে থাকে গাত সেইকাৰণে নিদিলেও হয় চাওক মছলাটো এনেকুৱা ড্ৰাই অলপ তেলে সৈতে মিক্স হৈ গ'লে ধুনীয়াকৈ এতিয়া যে মেৰিনেট কৰি থাকোঁতে যি ধুনীয়া এটা গোন্ধ আহিছে গোন্ধটোতে একদম খাম লাগি যাব আপোনালোকৰ এতিয়া এইখিনি মই আপোনালোকে টাৱাখনত একদম চিমত কৰি চিক থাকিলে চিকত দি পেলাই বা এনেকুৱা বাঁহৰ ষ্টিক আহে ন সেইবোৰতো দিব পাৰে মই অভেনত বনাম
এয়া চাওক আমাৰ মেৰিনেট কৰা হৈ গ'ল। এইখিনি মেৰিনেট কৰি যদি আপুনি 2-3 ঘণ্টাৰ কাৰণে ৰাখি দিয়ে তেতিয়াতো বেছি টেষ্টি হয়। এতিয়াতো আমাৰ টাইম নাই, আমি এতিয়াই বনাম আৰু লগালগ খাম। আপোনালোকে চাই থাকক আগলৈ ভিডিঅ'টো। মই তন্দুৰ হোৱাৰ পিছত দেখাম কেনেকৈ তন্দুৰ কৰোঁ। এয়া চাওক, এইডাল মই অভেনৰ এই ৰেক এডাল লৈছোঁ এনেকুৱা, এই দেখিছেনে? এতিয়া মই ফইল পেপাৰখিনি ইয়াত ধুনীয়াকৈ মেৰাই লৈছোঁ আৰু অকণমান মিঠাতেল দি, বেছি নহয়, এই হাতত চাগে এইকণ লৈছোঁ মই, এনেকৈ লগাই দিম যাতে ইয়াত চিপকি নাযায় মাছখিনি আঠা লাগি। এতিয়া মাছকেইটা মই ধুনীয়াকৈ, এয়া দেখিছেনে? মই এইখিনি বেছি সময় ৰখা নাই, 15 মিনিট ৰাখি লৈছোঁ। আপোনালোকে 2-3 ঘণ্টাৰ কাৰণে মেৰিনেট কৰি ৰাখিব, ধুনীয়া হ'ব। মেৰিনেট কৰি বাহিৰতো ৰাখিব পাৰে, ফ্ৰিজতো ৰাখিব পাৰে। এয়া চাওক, মই এনেকৈ মাছকেইটা এয়া চাওক, আমাৰ মাছকেইটা দিয়া হৈ গ'ল। এতিয়া মই অভেনটো প্ৰিহিট কৰি ল'ম 15 মিনিটৰ কাৰণে, তাৰপিছত কম্বি মুডত ৰাখি আকৌ গ্ৰিল কৰিম। এয়া চাওক, 15 মিনিটৰ কাৰণে প্ৰিহিট হৈ আছে। প্ৰিহিট হোৱাৰ পিছত আপোনালোকে ৱেইট কৰক, মই দেখাই আছোঁ। এয়া মাছখিনি ভৰাই দিলোঁ, দেখিছে ঘূৰি আছে মাছখিনি। এতিয়া মই 5 মিনিটৰ কাৰণে কম্বিত ৰাখিছোঁ, তাৰপিছত আকৌ মই পাল্টাই পেলাই গ্ৰিল মুডত দিম 5 মিনিটছৰ কাৰণে। চাই থাকক। এয়া চাওক, আমাৰ ফিছ তন্দুৰী হৈ গ'ল। দেখা পাইছে চাগে। এতিয়া মই গৰম হৈ আছে, এখন কাপোৰ দি ধৰি উলিয়াই ল'ম। এয়া দেখা পাইছে। এতিয়া মই আপোনালোকৰ ওচৰত গৰম গৰম ফিছ তন্দুৰী ছাৰ্ভ কৰি দিম। আৰু কোনে কোনে খাই ভাল পায় তলত কমেণ্ট কৰি জনাব। আৰু আপোনালোকলৈ উলিয়ালোঁ আৰু আমিও খাবলৈ উলিয়ালোঁ। এয়া চাওক, মই ওপৰত অকণমান ধনিয়া পাত দি গাৰ্নিছ কৰিছোঁ আৰু অকণমান মই চিলি ফ্লেক্স ঢালি দিছোঁ। সেইটো অপশ্যনেল হয় আৰু মই এনেই দিছোঁ আৰু খাই ভাল লাগে। এয়া চাওক, আমি এতিয়া ভাত খামগৈ আৰু ফিছ তন্দুৰী ৰেডি হৈ গ'ল। আৰু যদি মোৰ ভিডিঅ'টো চাই অকণমানো ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব আৰু বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিব। আৰু আগলৈ নতুনকৈ আহিবলগীয়া ভিডিঅ'বোৰ চাব আপোনালোকে। আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ। আৰু ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ ভিডিঅ'বোৰ পাই থাকে। বাই, টেক কেয়াৰ।